আজি দেশৰ গণৰাজ্য দিৱস দুধনৈতো আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে ৭৭ সংখ্যক গণৰাজ্য দিৱস ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ দুধনৈতো আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সৈজনত আৰু স্থানীয় প্ৰশাসনৰ সহযোগিতাত এই গণৰাজ্য দিৱস পালন কৰা হয় দুধনৈ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পুৱা প্ৰথমে শ্বহীদ তৰ্পণ কৰে ৰাভা হাছং পৰিষদৰ উপাধ্যক্ষ সোণাৰাম ৰাভাই ইয়াৰ পিছতে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ টংকেশ্বৰ ৰাভাই তেখেতক আজিৰ এই ৭৭তম গণৰাজ্য দিৱসৰ ৰাইজৰ উদ্দেশ্যে তথা ৰাভা হাছংবাসীৰ পতাকা উত্তোলনৰ পিছতে মুখ্য কাৰ্যবাহী পৰিষদ গৰাকীয়ে দুধনৈৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে ইয়াৰ পিছতে শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দেশভক্তিমূলক গীত নৃত্য আদি পৰিৱেশন কৰে সন্মুখত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে নিৰ্মলা হাইস্কুল ডাঙৰৰ ছাত্ৰ ছাত্ৰীসকল দুধনৈ শোভাযাত্ৰা আপোনালোকে পেৰেড গ্ৰাউণ্ডত দেখিবলৈ পাইছে শুনিছো আজি পথাৰৰ বিয়া মাটিয়ে বিচাৰে শীতল আপোনালোকৰ সন্মুখত আৰক্ষী সমজিল্লা আৰক্ষী আয়ুক্ত